Vishnu
আজি দেৱীৰ বিষাদিত মন এই বৈকুণ্ঠপুৰীলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণৰ অবৈধৰ কিন্তু আজিহে মই তাৰ পৰা বঞ্চিত আপনি ঠিকই বলেছেন আজ কিন্তু প্রথমবারের ভাবে এই বৈকুণ্ঠপুরী বিষ্ণুবিহীন না কেবল প্রভু বিষ্ণু মুখ লগত নিয়ে করে কলা কুয়ে না যায় কিন্তু দেবর কি আজ যে তার ফল ব্যতিক্রম ব্ৰহ্মাণ্ডত আৰু কিছুদিনতে মহাপ্ৰলয়ৰ সৃষ্টি হৈ অসমবোৰ পানী ডুব যাব দেৱী কোনো কতো বাচি নাথাকিব দেৱী অলপ দিনৰ পিছতে মহাপ্ৰলয় আৰম্ভ হ'ব হয় দেৱী চাৰিওফালে পানী কেৱল পানীয়ে থাকিব পানীহে হ'ব মই যে কমি পানীতে কৰিম আপনি তাকে এইটো ক'বলৈ আহিছো দেৱী প্রকাশ করতে বলছি দেৱী গৈছিলো মই কৈলাসলৈ তাতে দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত বহি আছে আৰু মই তাক দেখিলো জানানে তাত মই দেখিলো শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীয়ে ভাগ লৈছে কিন্তু দেৱী তোমাকে তাক নেদেখি মই একেবাৰে আচৰিত হৈ পৰিলো ও মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব সেই সকলোবোৰ ভাগ বতৰা কৰি হেৰি কৰি পেলায় মই আকৌ ভাবিলো তোমাক প্ৰভু বিষ্ণুৱে কিহৰ লগত লৈ ল'ব তুমি নিজেই দেখিবা দেৱী আৰু কি জানা মই গৈ পোৱাৰ লগে লগে কিবা নহয় আকৌ পোকটো আহিলে বুলি টিপিংহে কৰিলে সেইবাবে মই আৰু তাতে কোনে আজি একেবাৰে বৈকুণ্ঠ কৰি পালোঁ আজি পৃথিৱী মহাপ্ৰলয়ৰ সৃষ্টি হ'ব আজি পৃথিৱী ধ্বংস হ'ব অংশ হ'ব ইয়াৰ চলিছে গোপনে অথচ মই ইয়াৰ একো ক'বই নাপাওঁ এই গুপ্ত লেচনাজনী ব্ৰহ্মৰ কন্যা সৰস্বতী থাকিব পাৰে এই গুপ্ত লেচনাজনী কেৱল ভাৰ্যা পাৰ্বতী থাকিব পাৰে মই কিয় আজি প্ৰভু বিষ্ণুৰ দ্বাৰা অপমানিত এই বিশ্ব ব্ৰহ্মাণ্ডত যিমানবোৰ বেদ বেদাংগ শাস্ত্ৰ আছে সেই সকলোবোৰ সংৰক্ষণৰ দায়িত্ব প্ৰভু বিষ্ণুৱে দিছে সমস্ত দায়িত্বভাৰ প্ৰভু বিষ্ণুৱে মুক্তি কৰিছে সৰস্বতী আৰু কি জানা দেৱী এই বিশ্ব ব্ৰহ্মাণ্ডত যিমানবোৰ জীৱ জন্তু কীট পতংগ আছে সেই সকলোবোৰ সংৰক্ষণৰ দায়িত্ব প্ৰভু বিষ্ণুৱে দিছে এইবার কিন্তু দেবই প্রভু বিষ্ণু মুখ অর্পণ করে নিয়া এই সমস্ত দায়িত্বভার প্রভু বিষ্ণু মুখে করেছে
ভুল করা এই কথা গোপন রাখলে মুরগি তোর কোনদিন অপরাধে মুরগি মুরগি এই নারী হাস্যময়ী এই নারী লাস্যময়ী না প্রভু বিষ্ণুর তোমাকে পরিক্রম খান গোপুতে মেলিসা সৃষ্টি নতুন পাতরি পাতরিক ময় নিমিত্ততে যুদ্ধ করিনি নারায়ণ তেতিয়া প্রভু বিষ্ণু বুঝিব এই লক্ষ্মী অপমান করিলাম কি ভয়ঙ্কর হতে পারে আপনাকে সাক্ষী করিয়া দিব মুখে সাক্ষী করি আপনাকে সাক্ষাৎ করিয়া দিব মহাপরাধিকারী চরিত্র সেজাবি করি প্রভু বিষ্ণুর নতুন সৃষ্টির অঙ্কুরণ করিব খুঁজছে এই সৃষ্টির পাতালি ময় তিনি কথা ধরে নারী